স্বাগতম জানাইছোঁ স্মাৰ্ট ইনাছামৰ নতুন এটা ভিডিঅ'লৈ। চ' মেডিকেল কলেজত যি গ্ৰেড 3 গ্ৰেড 4 পোষ্ট মুকলি হৈছিল আৰু এপ্লাই ইতিমধ্যে হৈ গৈছে, সেই পোষ্টসমূহৰ ইতিমধ্যে আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ কৰি দিয়াৰ ডেট ঘোষণা কৰিছে আৰু 13 মাৰ্চৰ পৰা আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। চ' আপোনালোক কোন তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, কেনেদৰে ডাউনলোড কৰিব, এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে আপোনালোকে যদি স্বাস্থ্য বিভাগত খালী হোৱা গ্ৰেড 3 গ্ৰেড 4 DHS FW DMEৰ পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিছে, লগতে আপোনালোকে যদি মেডিকেল কলেজত খালী হোৱা গ্ৰেড 3 গ্ৰেড পোষ্টৰ কাৰণে এপ্লাই কৰিছে, এইখন গাইডবুক আপোনালোকে মোবাইলতে ডাউনলোড কৰি পঢ়িব পাৰিব। চ' চিলেবাছ অনুসৰি জেনেৰেল এৱাৰনেছৰ আপোনালোকে আটাইকেইটা টপিকৰ কুৱেশ্যন এনচাৰ লাভ কৰিব, মেথছৰ কিছু অংশ লাভ কৰিব, ইংলিছৰো আপোনালোকে লাভ কৰিব, লগতে অসমীয়া গ্ৰামাৰো লাভ কৰিব। গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব পাৰিব। চিলেবাছ অনুসৰি ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' এইখন নটিছ আহিছে লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা। চ' লখিমপুৰ মেডিকেল কলেজৰ কাৰণে যি নন টেকনিকেল গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈছে, সেই পোষ্টসমূহৰ কাৰণে অহা 7 মাৰ্চৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু অহা 13 মাৰ্চ তাৰিখে ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে লখিমপুৰ মেডিকেল কলেজ হস্পিটেলৰ ফালৰ পৰা। চ' আপোনালোকে নিজৰ যিসকলে এপ্লাই কৰিছিল এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব 7 মাৰ্চৰ পৰা। আৰু এই এক্সামটোৰ কাৰণে আপোনালোকে আমাৰ স্বাস্থ্য বিভাগৰ গাইডবুকখন ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। চেম চিলেবাছ হয় আপোনালোকৰ গ্ৰেড 4 গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ কাৰণে। চ' আপোনালোকে একেলগে কভাৰ কৰিব পাৰিব। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ।